আজি ৰাতিপুৱা মই বটদ্ৰৱালৈ গৈছিলোঁ। প্ৰতি বছৰে হোলীৰ সময়ত, ফাকুৱাৰ সময়ত বৰপেটা সত্ৰ আৰু বটদ্ৰৱাত যাবৰ বাবে মই চেষ্টা কৰোঁ। আজি মই বটদ্ৰৱাত গৈছিলোঁ আৰু বটদ্ৰৱালৈ যাওঁতে বহু লোকে মোক আপত্তি কৰিলে যে অসম চৰকাৰে অলপতে যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছে, সেই আৱিৰ্ভাৱ ক্ষেত্ৰখনৰ যিটো আধ্যাত্মিক ঐতিহ্য বা পৰম্পৰা, তাক বহু লোকে মানিব বিচৰা নাই। তাতে ভিতৰত গৈছে, বিভিন্ন ধৰণৰ ৰীল বনাইছে, ভাগৱতৰ যিটো আমি এটা স্বৰূপ বনাইছোঁ ভাগৱত আৱিৰ্ভাৱ ক্ষেত্ৰৰ ভিতৰত, তাতো যেনেকে তেনেকে উঠি গৈছে আৰু বহুত মানুহে ভাবে যে ই আমাৰ ধৰ্মীয় অনুভূতিক আঘাত দিছে। সেই আজি এটা মই বিশেষ কথা তাতে ঘোষণা কৰিলোঁ যে এতিয়াৰ পৰা শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত অকল জাতীয় সাজ পোছাক পিন্ধিহে মানুহ প্ৰৱেশ কৰিব। কাৰণ সেই স্থানৰ বা থানৰ আধ্যাত্মিকতাটো ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব। অৱশ্যে 12 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে এই সিদ্ধান্ত প্ৰযোজ্য নহয়। যোনে যি ধৰণে সৰু ল'ৰা ছোৱালীৰ সাজ পোছাকত আমি কোনো বাধা দিব বিচৰা নাই। মই ভাবোঁ যে সকলোৱে এই সিদ্ধান্তক সন্মান জনাব।